আমাৰ দৰে সাধাৰণ পৰিয়ালৰ এজন যুৱকে যেতিয়া এটা ৰাষ্ট্ৰীয় দলৰ পৰা এটা বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ আমি টিকট পাওঁ আৰু নমিনেশ্যন পেপাৰ জমা কৰিবলৈ আহোঁ, তাৰ মাদকতা এক সুকীয়া, তাত এক আৱেগ থাকে। কাৰণ আমি আজি এই পৰ্যায়লৈ পাওঁতে বহু কষ্ট কৰিব লগা হৈছে, আমাক কোনো একো সজাই দিয়া নাই। গতিকে 40 নং নৱগঠিত টিহু সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিৰ দলমতৰ ঊৰ্ধত থাকি বিৰোধী ঐক্যমঞ্চৰ প্ৰতিটো দলৰ সহযোগ লৈ মই এইবাৰ আশা কৰিম যে ৰাইজে মোক সকলোৱে মৰম আদৰ কৰিব, মোৰ ভুলবিলাক দেখুৱাই দিব আৰু আগন্তুক নিৰ্বাচনত মোক সকলোৱে সহায় সহযোগ কৰিব। তাকেই কামনা কৰি প্ৰথমতে ৰাতিপুৱা মই বেলবেশ্বৰ দেৱালয়ত আশীৰ্বাদ লৈ কৈঠালকুছিৰ পৰা এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ। হাজাৰ হাজাৰ মানুহ মই সেই ৰেলীটো এৰি আহিব লগা হৈছে নমিনেশ্যনৰ সময়ৰ বাবে। আৰু দুৰ্গা মন্দিৰত কৈঠালকুছিৰ সেৱা লৈ মই তাৰ পৰাই কলীয়া গোসাঁইলৈ সেৱা জনাইছোঁ হাৰিভাঙাত। আৰু আজি মই ভিতৰত এটা বিশেষ কাৰণত মন্দিৰত সোমাব নোৱাৰিলোঁ, বাহিৰৰ পৰা সেৱা লৈছোঁ আৰু ৰাইজৰ ওচৰতো সেৱা জনাইছোঁ, যাতে কেতিয়াবা যদি কিবা নক'বলগীয়া নকৰিবলগীয়াও কিবা কৰিছোঁ, আপোনালোকে ভুলবিলাক দেখুৱাই দি নিজৰ ল'ৰা বুলি সকলোৱে যেন এইবাৰ মৰম কৰে। অৱশেষত এটা কথাই ক'ম, 40 নং টিহু সমষ্টি নৱগঠিত নতুন এটা সমষ্টি, সমস্যাবিলাকো নতুন, ঠাইবিলাকো নতুন নতুন হৈ এটা সমষ্টি হৈছে, সকলো নতুন। মই ৰাইজক আহ্বান কৰিম, এইবাৰ বিধায়কৰ মুখখনো নতুন কৰক, সলনি কৰি এবাৰ চাওক নতুন বিধায়ক এজনে কি কৰিব পাৰে। তাৰপিছত আপোনালোকক 5 বছৰ পিছত আমি যদি ভুলো কৰোঁ, আমাক প্ৰশ্ন সোধাৰ সাহস আৰু আমাক শাস্তি দিয়াৰ সকলো ক্ষমতা আপোনালোকৰ হাতত থাকিব। এইখিনিয়ে কৈ আজি মই আপোনালোককো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মোৰ নলবাৰী জিলাৰ প্ৰতিগৰাকী মোৰ শ্ৰদ্ধাৰ সংবাদসেৱীলৈ মই ধন্যবাদ জনাইছোঁ। নিস্বাৰ্থভাৱে আপোনালোকে কোনো পক্ষপাতিত্ব নকৰাকৈ যি ধৰণে আমাৰ সকলো বাতৰি দলমতৰ ঊৰ্ধত থাকি আপোনালোকে পৰিৱেশন কৰে, আপোনালোককো ধন্যবাদ জনাই আপোনালোকৰ পৰাও সহায় সহযোগিতা কামনা কৰিছোঁ।